বছৰ আমি আজি প্ৰথম দিনটো নহয় বাৰু আগতীয়াকে মানে আমি পিকনিক এটা মনাই দিছো ভাল না তো মাজতে কম ভুল হল নমস্কাৰ সুদূৰ ভাই আগলে আগা নমস্কাৰ গহপুৰ বাকী ৰাইজ হ'ব কাটি দে মানুহবোৰ ঠিক আছে কাটি দে আহি থকা ইংৰাজী নতুন বৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলো সদৌ গহপুৰ আৰু সদৌ অসমবাসী ৰাইজক আমাৰ আজি মাজত আছে আমাৰ যতীন ভাই আমাৰ মনু দা আমাৰ লক্ষী ককাইদেউ আমাৰ প্ৰাঞ্জল দা আমাৰ নামটো কব অপূৰ্ব জয় বুলি কলে বেয়া হ'ব হেৰি বিয়া পতা নাই আমি ভোজ খাই আছো আৰু অকমান আগলে আহক আমাৰ ইয়াত মানে বহুত টেলেণ্টেড মানুহ আছে অকমান আপোনালোকক কিবা অকণ মানে কৰাই দেখিব এখেতে আমাৰ বহুত ধুনীয়া নাৰদৰ ভাও লয় তো নাৰদৰ অকণমান নমস্কাৰ কিবা যদি আপুনি দেখাব পাৰে আমাৰ ৰাইজে বহুত ভাল পাব হয় ও হে টেলেণ্টেড মানুহ আছে ও হে তোমার মহিমা প্রভু অতি চমৎকার কর্ম ফলে বুঝিয়াছ এই ত্রিভুবন প্রভু এই ত্রিভুবন মায়া মমতাই মুখ নিয়ে মায়া মমতাই মুখ দিয়ে নারায়ণ এতিয়া নাৰদৰ বচন এফাকি গাব আৰু আমাক এণ্টাৰটেইন কৰিব অকণমান জুম কৰি দিয়ে নারায়ণ 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 কবৰ বাবেতো আহিছো মই কোনে জানো ডাঙৰ গণ্ডগোলৰ সৃষ্টি হয় বহুদেৱ ৰাজন এই মাত্ৰ দেখা পালো বহুদেৱে তেওঁলোকৰ সন্তানটি কোলাত লৈ ইয়াৰ পৰা আনন্দ মনেৰে ওলাই যোৱা তেওঁ বধ নকৰি কিয় ভুল কৰিলা ৰাজন ভীষণ ভুল কৰিলা দেৱতাৰ চালনা বুজাটো ইমান সহজ নহয় দেৱতাই সম্ভৱকো অসম্ভৱ কৰিব পাৰে দেৱতাই আৰু সম্ভৱ কৰিব পাৰে নহয় জানো দেৱতাৰ গণনাত প্ৰথমেওতো অষ্টম হ'ব পাৰে আৰু অষ্টমেওতো প্ৰথম হ'ব পাৰে নহয় জানো হয় হয় তাৰে নাৰায়ণ নাৰায়ণ নাৰাখিবি এবাৰ হয় না মানে কোৱা এই ৰ'ব ঢেৰ গালে আৰু তেখেতক আমি ইমান ধুনীয়া এটা নাৰদৰ আমাৰ কণ্ঠ তেখেত দেখালে তেখেতৰ বচনো গালে আমি তেখেতক অকমান আদৰণি জনাম ফুলাম গামোচাৰে টঙালীয়ে জনাম আৰু দেই আমাৰ সদৌ গহপুৰত এখেতে এজন নাৰদ
বহুত ধুনীয়া সুন্দৰ নাৰত কৃষ্ণ হাততালি সুন্দৰ হ'ল এখন মোৰ আছিলে আৰু 25টা দিনৰ পিছত নতুন বছৰ দৌৰিব লাগিব তাৰ আগমুহূৰ্তত আমাৰ যিখিনি গহপুৰৰ যুৱক যুৱতীখিনি ইফালে আছে যুৱকখিনি ইফালে আছে আমাৰ মাজত যিটো একতাৰ এনাজৰী সেই বান্ধি ৰখাৰ স্বাৰ্থত আমি আজি গোট খাইছোঁ ইয়াত মিণ্টু ঘাটত যাতে সমন্বয়ৰ বাৰ্তা দিবলৈ বিচাৰিছোঁ আজি বনভোজ বুলি ক'লে প্ৰীতিভোজ বুলি ক'লে যিটো সমন্বয় থাকে সেই সমন্বয়ৰ মাজত এই প্ৰীতিভোজটো আয়োজন কৰা হৈছে য'ত কোনো ধৰণৰ মাদক দ্ৰব্য কোনেও গ্ৰহণ কৰা নাই সুন্দৰ কথা এইদৰে যাতে আদৰ্শ হৈ পৰক সকলো পিকনিক ধাৰ্মিক দিশৰ ক্ষেত্ৰত আধ্যাত্মিক দিশটো সকলোৱে লওক আচলতে সুস্থ শৰীৰ বুলি ক'লে এটা সুস্থ মানুহ বুলি ক'লে এটা বস্তু শৰীৰ সুস্থ হোৱাৰ লগতে আধ্যাত্মিক সুস্থতা লাগিব সামাজিক সুস্থতা লাগিব সেই বাতাবৰণ সৃষ্টি কৰাৰ মানৱ আমি কৰিছোঁ সুন্দৰ আৰু আমি প্ৰথম আহিছোঁ ইয়াত পিকনিক ন প্ৰথম আহিছোঁ আমাৰ হেৰি আগন্তক আমাৰ নৱবৰ্ষ আমি অহাই নাই এতিয়া আমাৰ ডিচেম্বৰ আমাৰ আজি 5 তাৰিখ তো আজি আমি আমাৰ পিকনিক আমি মনাই দিছোঁ আৰু এখন আমাৰ ককাইদেউহঁতৰ লগত আমি আহিছোঁ আমাৰ একেতৰ আমাৰ ভৰিটোও ভাঙিলে মানে আমাৰ নেক্সট যিসকল আহিব তেওঁলোকেও যাতে ধুনীয়াকৈ এনেকৈ এইটো বাতাবৰণ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ মানে ধৰি লওক পিকনিকবিলাক সদায় এটা কৰিবলৈ আমাৰ সমন্বয় সৃষ্টিৰ কাৰণে কৰিব লাগে বা সেইটো পজিটিভ থিংকিং লৈ কৰিব লাগে আৰু কোনো ধৰণৰ যি মাদক দ্ৰব্য সেৱন কৰি কোনো ধৰণে এই পিকনিকবিলাক কৰিব নালাগে সেই বস্তুটো আমি বাৰ্তা দিব কোনোবাই যদি সেৱনো কৰে খালি উৎপাত নকৰিব মনে মনে সেৱন কৰি ঘৰলৈ গুচি যাব খাই আছে ৰাইজসকলে কেনেকুৱা পাইছে খানাটো খাই বোলে চাওকচোন এবাৰ এই মানুহজনে ঢেৰ খায় খানাটো ভাল পাইছে নে ভাল পাইছে না আমাৰ পোৱালিটোও খাই আছে আমাৰ কেনেকুৱা পাইছে খাই বোলে হাঁহটো একদম পুৰা আমাৰ হেৰি হাঁহ আকৌ দেই সাগৰৰ হাঁহ সেইকাৰণে আমি নহয় ন সাগৰৰ হাঁহ আমি নিমখ অকণ সেইকাৰণে কমকে দিছো কিবা এটা কৈছিলে কওকচোন নধৰা নিমখ নাহে না চেনি খুৱাইহে ধৰে আপোনালোকে মাংস পোৱাই নাই নেকি এইফালে মাংস অহাই নাই দেখোন হে হৰি পাৰ মাংস খাব এইফালে পাৰ মাংস দিয়া এই আমাৰ ৰাইজে খাই আছে এই মানুহজনে ঢেৰ খাই আকৌ এয়া আমাৰ দালি এয়া আমাৰ চালাড দালি একো নাই নেকি এয়া আমাৰ ভাইটি দা চালাড তই বনাইছ এতিয়াহে আহিছিলে আমাৰ বৌয়ে বনাই আছে কি বনাইছে বৌ মাছ বনাই আছে এইটো কি মাছ এইটো লোকেল মাছ নহয় নামটো মাছৰ গ্ৰাছ কাপ মানে বৰালি ক'ব লাগিছিল নেকি হয় হয় ইলিচো আছে চিতলো আছে গোটেইখন মানে ইয়াতে মিলাই দিছে আৰু নহয় জানো এইবোৰ আমাৰ মাংস দেখিছেনে ৰাইজ সকল এইটো আমাৰ অপূৰ্বই কিবা এটা ক'ব ৰাইজক আপুনি পানী যোগানত বহুত থাকে যে কিয় আপুনি ঢেৰ কালাৰৰ পানীও মিলাই থাকে চিম্পুল পানী ন এইটো মই বেলেগক ক'ৰবাত চুকত দেখিলে দেখোন কিবা বেলেগ পানী দেখোঁ এয়া আমাৰ অপূৰ্বই কিবা এটা ক'ব এতিয়া বৰ্তমান কোৱা চবে একেলগে মিলি খাইছো আগন্তুক নতুন বছৰ আহি আছে সকলোৱে খাই আমি আগতীয়া খাইছো আৰু এটা ভাই বনোৱা পৰিৱেশ মিণ্টু ঘাট বুলি ক'লে চবেই চিনি পায় গহপুৰত বিখ্যাত আৰু এটা মানে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি একেলগে এইবাৰ আমাৰ সৰিয়হৰ খেতি পিছফালে নাই এইবাৰ মাটিমাহৰ খেতি সেইটোৱে ভাল লাগিলে আমাৰ প্ৰাঞ্জলে ইয়াৰ নাৰত দেখিলে আৰু বাকী দেখাব নোৱাৰো পিছফালে ৰাইজে খাই আছে হ'ল আৰু পানী
টিপ টপ দেখিলে আহো বলি নকবা মাজনী টিপ টপ দেখিলে আহো বলি নকবা মাজনী মাজনী আমাৰ লাষ্ট এণ্ডিং ভিডিঅ' আৰু পিকনিকৰ লাষ্ট এণ্ডিংটো গোটেই ৰাইজে ফূৰ্তি এয়া আৰু আমাৰ ফূৰ্তি আৰু ধুনীয়াকে একো নোখোৱাকে ফূৰ্তি আমাৰ মেম্বাৰনি বাইদেউ কওক হয় আমি সমজুৱা আমি সদগপুৰ হৈ আহিছোঁ গতিকে আজি অনুষ্ঠানটো অতি মানে সুন্দৰ হৈছে আমি সকলোৱে বহুত ফূৰ্তি কৰিছোঁ সুন্দৰভাৱে আদৰিবলৈ আমি মানুহবোৰে প্ৰস্তুত হৈছোঁ সকলো সুন্দৰ হওক সকলোৱে মংগল হওক আৰু এনেকেও যাতে আমি ভৱিষ্যতলৈ খাই দিব পাৰোঁ আছে মংগলহে আৰু এটা কথা নহয় এই মানুহজনীয়ে যে তিনিটা চাৰিটা হাঁহ খাই দিয়ে অকলে কিয় তেখেতে ডাবুল পইচা ভৰিব লাগিব আকৌ কওক খুবুলাই খং আকৌ আহিম মিলিটো ঘাটলৈ নকৰাকে খং কেঁচা দেহৰ মাজত সানিবলে পালেং পাতৰ ৰং মজা